1 মিটাৰ ট্ৰেক হেৰি হৈছিলে সেইখিনি অলৰেডি ৰিষ্ট'ৰ কৰা হৈছে ট্ৰেইন সাৰ্ভিস অলপ সময়ৰ কাৰণে ব্যাহত হৈছিলে এতিয়া गुड इभिनिं गाइस मोनसे गोदान आपडेट लाना फैलायबाय दा ससियेल मिडियायावथ' गोबां भाइरेल जाखाबाय अब्लाबो आं बे भिडिअखौ लाना फैबाय लोगोफोर जितु जोंहा क'क्राझार आरो सालाकाटि ना बेनि गेजेराव रेलवे एक्सप्रेसनि गेजेरावहाय रेल लाइनावहाय माने मा जोंहा बम मोनदों माने बम मोननायनि एसे आइडि ना मा बुङो ना बेफोरबायसा मोननाय जादों बेनिफ्राय गोबां दावराव जागासिनो दं बेखौनो आं भिडिअ लाना फैदों लोगोफोर नोंथांमोना भिडिअखौ नायलांबाय था भिडिअ आं डाइरेक्ट फुटेजखौ होनानै नोंथांमोना नायनो हागोन आरोना लोगोसे जितु पुलिस बिफान बिसोरबो बिजिरगासिनो आरो बिथांमोनाबो फोरमायदों आरोना निउसनि गेजेरजों बा ससियेल मिडियानि गेजेरजों नोंथांमोना भिडिअखौ नायलांबाय था भिडिअखौ नायलांबानो अलरेडि नोंथांमोना मिथिखागोन लोगोफोरना এতিয়া আজি পুৱতে নিশা এটা সাসপেক্টেড ব্লাষ্টৰ ঘটনা হৈছে ইনভেষ্টিগেশ্যন চলি আছে আমাৰ এতিয়া খুবেই প্ৰিলিমিনাৰী অৱস্থাত আছে এতিয়া বৰ্তমান কেনেকৈ হ'ল কোনে কৰিলে কি পদ্ধতি ইউজ কৰা হৈছে সেইখিনি ক'বলৈ অলপ দিগদাৰ হ'ব ইনভেষ্টিগেশ্যন প্ৰচেছটো আৰম্ভ হৈছে ইমিডিয়েটলি তাৰ আগতে ৰেল লাইন ৰেষ্টৰেশ্যনত চাই ল'ব সেইটো কথা আছে চ' এতিয়া বৰ্তমান সেইখিনিয়ে ক'ব পাৰিম মই ইনভেষ্টিগেশ্যন চলি আছে উই আৰ ট্ৰাইং আমি কি হৈছে একজেক্টলি কি কেনেকৈ হৈছিলে বা কোন ইনভলভ আছে কি কথা এই গোটেইখিনি কথা আমি আফটাৰ ইনভেষ্টিগেশ্যন আমি ক'ব পাৰিম সেইটো মই আপোনাক হয় বা নহয় বুলি মই এতিয়া ক'ব নোৱাৰোঁ আমি যিখিনি দেখিছোঁ যিখিনি বস্তু পাইছোঁ সেই গোটেইখিনি চোৱা চিতা কৰি পৰীক্ষণ নিৰীক্ষণ কৰিহে আপোনালোকক মই এটা ডিটেইল কিবা ক'ব পাৰোঁ ৰেল ট্ৰেকৰ অলপ ট্ৰেক হেৰি হৈছে এটা অংশ ক্ল'জ টু 1 মিটাৰ ট্ৰেক হেৰি হৈছিলে সেইখিনি অলৰেডি ৰিষ্ট'ৰ কৰা হৈছে ট্ৰেইন ছাৰ্ভিচ অলপ সময়ৰ কাৰণে ব্যাহত হৈছিলে এতিয়া আকৌ চলা আৰম্ভ হৈছে চ' এতিয়ালৈকে আপোনাক সেইখিনি ক'ব পাৰিম পিছত ইনভেষ্টিগেশ্যনৰ সেই বিষয়ে এতিয়া যিহেতু নাজানো তো আন্দেশা কৰিতো লাভ নাই স্যার যাত্রী নিরাপত্তার বাবে রেলপথসমূহ সঠিকভাৱে পৰ্যবেক্ষণ কৰা নহয় নেকি ক্ষেত্ৰত মোৰ ডেফিনেটলি প্ৰয়াস কৰা হয় চ' এইটো ইয়াত গোটেইখিনি ইনভেষ্টিগেশ্যন পিছত ওলাব যে ইয়াত যদি কিবা লেপছ আছে কাৰোবাৰ সেইখিনি কথা ওলাব বা কোনে কি কৰিছে সেইখিনি কৰা যাব ৰেলতো কোনো ক্ষতিগ্ৰস্ত হোৱা নাই এতিয়ালৈকে আমি গম পোৱা মানুহৰ হতাহতি নাই আমি গম পোৱা একো হোৱা নাই পিছত আমি জনাম দিয়ক ডিটেইলছত ইনভেষ্টিগেশ্যনটো একদম প্ৰিলিমিনাৰী ষ্টেজত আছে পিছত যেতিয়া কথা ওলাব আপোনালোকে গম পাই থাকিব থেংক ইউ